মমতাৰ মেজিক বংগত ব্যৰ্থ বিজেপি এবাৰ নহয় দুবাৰ নহয় একেৰাহে তিনিবাৰকৈ চেষ্টা চলোৱা পশ্চিমবংগৰ মমতা বেনাৰ্জীক পৰাজিত কৰিব নোৱাৰিলে মোদী শাহে সৰ্বশক্তি প্ৰয়োগ কৰিও এইবাৰ লোকসভা নিৰ্বাচনত বিজয়ৰ পৰা দূৰতে ক্ষান্ত থাকিল নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি দেশৰ সমস্ত এক্সিট পোলত পশ্চিমবংগত বিজেপিয়ে 30খনতকৈ অধিক আসন লাভ কৰিব বুলি কোৱা হৈছিল আনকি বিগত বিধানসভা নিৰ্বাচনত মমতা বেনাৰ্জীক বিজেপিৰ বিৰুদ্ধে বিজয়ী হোৱাত পূৰ্ণ সাহায্য কৰাৰ ৰাজনৈতিক বিশ্লেষণক প্ৰশান্ত কিশোৰেও এইবাৰ বংগত বিজেপিয়ে তৃণমূল কংগ্ৰেছতকৈ বহু বেছি আসন পাব বুলি দাবী কৰিছিল মমতা বেনাৰ্জীয়ে এক্সিট পোলৰ ভৱিষ্যতবাণী চাই অবাক হৈ কৈছিল এই ফলাফল মই বিশ্বাস নকৰোঁ এয়া ফেক্ট এক্সিট পোলে বিজেপিক যিমানেই আসন দিছে আমি তাতকৈ 3 গুণ বেছি আসন পাম অৱশেষত মমতা বেনাৰ্জীৰ কথাই সত্য হ'ল তৃণমূল কংগ্ৰেছে ৰাজ্যৰ 42খন লোকসভা আসনৰ 29খনেই লাভ কৰিলে বিজেপিয়ে মাত্ৰ 12খনতেই ক্ষান্ত থাকিব লগা হ'ল